নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ বন্দিতা বিবি ক্ৰিয়েশ্যন চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আপোনালোকৰ কাৰণে আজি এটা ব্লগ লৈ আহিছোঁ। আজি মই ঘৰৰ পৰা ব্লগ বনাইছোঁ। মাৰ ঘৰৰ পৰা লকডাউনৰ কাৰণে বহুত দিন আহিব পৰা নাছিলোঁ। আজি ঘূৰি যাবলৈ আহিছোঁ, তথাপিও পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিম আপোনালোকক, আৰু ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। ঘৰত থকা ফুলবোৰ অলপ দেখাবলৈ চেষ্টা কৰিছোঁ, কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন। এজোপা কচু গছ ইয়াতে ৰাখিছে। এইটো আঙুৰৰ পুলি, এইটো অৰ্কিড নতুনকৈ ফুলিছেহে। ভণ্টিয়ে বৰশী বাই আছে, মই ওচৰতে ৰৈ চাইছোঁ মাছ পায় নে নাপায় চাওঁচোন। এটা মাছ পালে, তাই যে কি ফূৰ্তি, দেখাবলৈ নহ'ল কিন্তু। সেয়া দেখিছেনে ঘৰৰ আগত সেউজীয়া মনোমোহা পথাৰখন, চাই হেঁপাহেই নপলায়। এতিয়া ঘৰৰ ভিতৰলৈ যাওঁচোন। এইখন খুৰীয়ে বনাইছিলে, ফেব্ৰিক কৰা হয়, দেখিবলৈ ভাল লাগে। এইফালে কিছুমান কিতাপ আছে। এজোপা ঘৰত নিজে বনোৱা হয়, এজোপা ৰিয়েল হয়। পিছফালে দাই কিবা কৰি আছে। লকডাউনত খুৰীয়ে খুব কাপোৰ কৰিছে, কি চিলাই কৰিছে ন চাওঁচোন। এইখন মেখেলা অলপ আৰম্ভ কৰিছে, আৰু এইফালে এখন মেখেলা, মেখেলাখন হৈছেগৈ কমপ্লিট, আৰু চাদৰখন আছে একে কালাৰে হয়। আৰু এইফালে এয়া ৰিবন ষ্টিকে কৰিছে চিলাই, ভাল লাগিছে। এখন চাদৰ যোৰা চাইডত কৰি দিছে, কেনেকুৱা লাগিছে আপোনালোকে জনাবচোন চিলাইবোৰ। এতিয়া ভণ্টিক গান এটা গাব কৈছোঁ, তাই মাজে মাজে অলপ চলপকৈ গায়, অকণমান শুনাবলৈ কৈছোঁ। ঠিক আছে, কেনেকুৱা পাই জনাবচোন। কিবা এটা গাইছোঁ আৰু পুতিৰিষাৰ সাধু কথা তুলি কেনভাছত বাৰ্তালাপ, চিয়াহী মনৰ খেয়ালি ৰঙৰ কেনভাছত বাৰ্তালাপ, কুঁৱলীৰে নিহালি জলি জলি ধেমালি। ঠিক আছে, আৰু কেনেকুৱা পালে শুনিবলৈ আপোনালোকে জনাবচোন কমেণ্ট কৰি। ঘৰত যিসকল আছে তেওঁলোককে দেখাবলৈ চেষ্টা কৰিলোঁ, বাকীবোৰক পিছত সুবিধা পালে দেখাম। এইফালে এয়া মোৰ মা হয়। এইবোৰ ঘৰলৈ নিবলৈ বুলি টোপোলা কৰিব লৈছোঁ। এইফালে ঘৰত লাগিছিল কল, এইটো খাই লওঁ আৰু বাকী থকা ঘৰলৈ লৈ যাম। ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে জনাবচোন কমেণ্ট কৰি। লগতে ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।